তই ইমান কামত সোমাই থাক কি ভাই মোৰ বিয়াত ডাঙৰ এটা সমস্যা মোৰ বাইদেউক বিয়া দিব লাগে এতিয়া পইচা পাতিও নোহোৱা হৈছে আমি যাওঁতো তাকে ইমান চিন্তা কৰা ছোৱালীজনীৰ বিয়া পাতবাও লগা আছিল মহা চিন্তাতে পৰিলোঁ এতিয়া বহুত গাঢ়কো আহিল কিনো কৰোঁ কিনো নকৰোঁ একো ভাবিয়ে নাপোৱা হৈছোঁ মই তাইৰ বয়সো হৈছে এতিয়া কি কৰা যায় বাৰু যি নহওক মই তাইক একবাৰ কথাটো সুধি চাব লাগিল মাজনী অ মাজনী কিনো কৰি থাকে এই ভিতৰত একে ইমান মাতি কৈছোঁ আহিবাৰ খবৰ হোৱা নাই তাই বাবা কি হ'ল আকৌ চাহ খাওঁ কল্লা নেকি একে মোৰ খং উঠি আহে আকৌ বা কি বা হ'ল কিয় এটা কি হ'ল কিয় এটা মই আকৌ চাহ বাতিয়া লগা হ'ল নে কেংকে উঠি নাচাকিয়া তাই কেংকে উঠে ইমান দি থাকে আছিলি যা চাহ বাতিয়া লাগে নেকি কেংকে উঠে তাই খুন্দা মাৰি দিম খুন্দা মাৰি দিম হাওৰা কেংকে কবি দুদিনৰ পিছত বিয়া দিবা লাগব তো একদবাৰ আমি একদবাৰ বহি তাই মোক চাহৰ বাতি লাগে নেকি দেওবাৰে তোক ল'ৰা তাই চাবা আহিব অলপমান মানুহ নিচিনাকে থাকবি গা কেইদিন হ'ল ধোৱাই নাই সেইদিনা গা পা ধুই ভালকে থাকবি অলপমান মানুহ নিচিনাকে যাতে ল'ৰা দাৰুবা নালগে বুজি পাইছা না মই কি কৈছো আৰু যাতে দ্বিতীয়বাৰ কবান গাইবা যদি কবা লাগে তোক কৈছে লিখোবা লিখি আহে চাবা আহি মোৰ এটা কি দৰকাৰ মই এটা ঘৰ নাটকো যা কি কবি ভাই দেওবাৰে আকৌ বাইদেউক চাবা লিখি এটা আহিব তাতে পইচা পাতি নোহোৱা হৈছে কি কৰিম দেওবাৰে এতিয়া কি দিম আলহীকেইটাক তাকে ভাবি এতিয়া কি কৰিম নমস্কাৰ আজি আমি এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি ভিডিঅ'টো বনাব চেষ্টা আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে পাৰ্ট 2 লৈ কমেণ্ট কৰিব আমি পাৰ্ট 2 বনাব চেষ্টা কৰিম আৰু মোৰ ইউটিউবৰ চেনেলটোৰ নাম হৈছে অনুপল দাস।